বন্ধুসকল আপুনি যদি মোৰ চেনেলটো নতুন আহিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰক মোৰ চেনেলটো আৰু কাষতে থকা ঘণ্টাটো বজাই দিয়ক আৰু বজাই দি অল প্ৰেছ কৰক আৰু ভিডিঅ'টো লাইক কৰি যাবলৈ একদম নাপাহৰিব। তো হেল্ল' ফ্ৰেণ্ডছ, স্বাগতম স্মৃতিচান টেকন'লজি ডিজে। তো মই আজি আপোনালোকক কম এনেকুৱা কিছুমান ইণ্টাৰেষ্টিং ফেক্টছ। তেন্তে আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। আপুনি জানে বাৰু এবছৰত এজন মানুহে কিমান বাৰ উশাহ লয়? তো আপুনি নিশ্চয় নাজানে চাগে যে এবছৰত এজন মানুহে কিমান উশাহ লয়। এবছৰত এজন মানুহে উশাহ লয় 50 লাখ বাৰ। প্ৰায় 50 লাখ বাৰ এজন মানুহে এবছৰত উশাহ লয়গৈ। আপুনি জানে বাৰু ইউটিউবত 301 ভিউজ নামৰ এটা ভিডিঅ' আছে, যিটো ভিডিঅ' 301 ভিউজ আহিছে, কিন্তু তাৰ লাইক চাবলৈ গ'লে তাৰ লাইক চাবলৈ গ'লে লাখতকৈ ওপৰত আছে। আহিছে 301 ভিউজ, লাইক আছে লাখত। Oh my God! Wow! আপুনি জানে বাৰু জিৰ' আৱিষ্কাৰ কৰিছিলে। জিৰ' আৱিষ্কাৰ হৈছিলে আমাৰ ভাৰততে হৈছিলে। জিৰ' আৱিষ্কাৰে গোটেইটা বিশ্বতে প্ৰচলিত হ'ব জিৰ'টো। মই আগৰ ভিডিঅ' এটা দিছিলোঁ যে এটা হাতীয়ে আকাশলৈ চাব নোৱাৰে আৰু তেনেদৰে আৰু এটা প্ৰাণী আছে, সেইটো হৈছে গাহৰি। গাহৰিয়ে হাতীৰ নিচিনাকৈ আকাশলৈ চাব নোৱাৰে কেতিয়াও। তেহেঁতি আকাশখন আজিলৈকে কোনো হাতীয়ে বা গাহৰিয়ে দেখিয়ে পোৱা নাই। এইটো ফেক্টটো বৰ আচৰিত নহয়, আচৰিত। এতিয়া আহোঁ মেইন টপিকটোলৈ। থাম্বনেইল আৰু টাইটেলটো দেখি আপোনালোকে গম পাইছে চাগে। ইথিঅ'পিয়া নামৰ এখন দেশ আছে, যিখন দেশত আজিও চলি আছে 2013 চন। আমাৰ ইয়াত 12 মাহ হয়নে? তাত কিন্তু 13 মাহ। তাত 13 মাহ চলে, আমাৰ ইয়াত 12 মাহ চলে। এইটো দেশখন বৰ আচৰিত নহয়। যদি এই দেশখনৰ বিষয়ে আৰু অলপ ফেক্ট জানিব বিচাৰে তেতিয়াহ'লে কমেণ্ট কৰিব। তো ইমানে আছিল, লগ পাম নেক্সট ভিডিঅ'ত। তেতিয়াহ'লে আমাৰ ভিডিঅ'টো যদি এতিয়ালৈকে লাইক কৰা নাই, লাইক কৰক। আৰু আপুনি যদি মোৰ চেনেলটো নতুন আহিছে ছাবস্ক্ৰাইব কৰক আৰু কাষতে থকা ঘণ্টাটো বজাই দিয়ক। লগ পাম নেক্সট ভিডিঅ'ত, তেতিয়াহ'লে বাই বাই।